বাইদেউ মেজিক ঘৰ চব ব্যৱহাৰ কৰিলে বগা হ'ব। মাৰ খোৱাৰ আগতে তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰি থব। আমাৰ প্ৰথমটো কমেণ্ট নিফৰাজৰ ফালৰ পৰা আহিছে, আগলতি কলপাত হালে কি জালে, উৎপল দা তোমাৰ ভিডিঅ'বিলাক চাই মোৰ কিন্তু বৰ মজা লাগে। মই আকৌ ৰিপ্লাই দিলো, যেতিয়া মোৰ পইচা হ'ব দি দিম তোমাক মোৰ ATM কাৰ্ড। ভাই বহুত বহুত ধন্যবাদ। মণি কলিতাই লিখিছে, তোমাৰ কমেণ্ট শুনি উঠে মোৰ হাঁহি, মানুহজনে গালি পাৰে পাগল হলি নেকি বুলি। বাইদেউ মেজিক ঘৰ চব ব্যৱহাৰ কৰিলে বগা হ'ব। মাৰ খোৱাৰ আগতে তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰি থব। অভিৰাজে লিখিছে, উৎপল ভাই তোমাৰ ভিডিঅ' চাই মনটো ভাল লাগি যায়, আৰু ভাল ভাল ভিডিঅ' পাম বুলি আশা কৰিলো ভাই। জয় বিশ্বকৰ্মা বাবা, টেনচন নলবা ভাই, আৰু ভাল ভাল ভিডিঅ' পাবা। মিনু টুডুৱে লিখিছে, বেমাৰ হৈ আছে, তোমাৰ ভিডিঅ' চাই হাঁহি দিয়াৰ বাবে ঘৰৰ মানুহে এতিয়া বিশ্বাস কৰা নাই মোৰ বেমাৰ বুলি। আচ্ছা বেমাৰ হৈছে তোমাৰ, দৰৱ খালা? মোৰ ভিডিঅ' চাই মানুহৰ কি কি যে হয় অদ্ভুত জ্বালা। মাইনু কলিতাই লিখিছে, যাওঁতে এচৰ আহোঁতে এচৰ, তুমিয়ে মোৰ জীৱন। সঁচাকে বিমলত থাকেনে বাৰু কেশৰ? তুমি যিহে ডাইলগ বনাইছা, কাৰোবাৰ আগত মাৰি দিলে সঁচাকে দি দিব তোমাক থাপৰ। প্ৰিয়ামে লিখিছে, উৎপল দা তুমি কিন্তু কিছু ভিডিঅ' বনাব পাৰা দেই। বাৰু এটা কথা কোৱাচোন, তুমি যেতিয়া হাগিব যোৱা তেতিয়া কি ফানী ভিডিঅ' কেনেকে বনাম ভাবি থাকা নেকি? তুমি যে ইমান ভুল লিখিছা, স্কুলত পাইছিলা নেকি ডি গ্ৰেড? মই ফানী ডাইলগ ক'ত ভাবো এইটো ক'ব নোৱাৰো, কাৰণ এইটো এটা চিক্ৰেট। মিষ্টাৰ ডি ভাই ধেমাজিয়ে লিখিছে, বগা বগা বগলী আকাশত উৰে, পেনত মোটা বয়সত প্ৰেম কৰি ফুৰে। তোমাৰ নামটো দিয়া আছে মিষ্টাৰ ডি ভাই ধেমাজি, নামটো আছিলে কিবা? কোনোবাই পেনত মোটা বয়সত প্ৰেম কৰিলে কাণৰ তলত থাপৰ এটা বজাই দিবা। জ্যোতিষ মানে লিখিছে, যি খাই চাদা সি সৰস্বতী ৰাধা, উৎপল দা তুমি পিছে কিয় ইমান গাধা? যোনে নাখায় চাদা সি গৰুতকৈও গাধা। তাৰ মানে তুমি চোনৰ লগত মিলাই খোৱা চাদা। বিতুপনে লিখিছে, জীৱনত সুখ আৰু মোবাইল ৰিচাৰ্জ কেতিয়া কেনেকৈ শেষ হৈ যায় বুজিবই নোৱাৰি। আচ্ছা পেট্ৰলৰ দাম যে ইমান মই গম পালো ৰাইডত গৈ। ভাই তাত একো বুজিবলে নাই, সময় আহিলে মোবাইলৰ ৰিচাৰ্জ শেষ হ'বই। তো গাইজ আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলো। যদি চাই মজা পালে তেনেহ'লে এনেকুৱা এটা ডাইলগ কমেণ্ট কৰি যাব নাপাহৰিব। তো আজিলৈ আহিলো, বাই বাই, টাটা।